নমস্কাৰ স্বাগতম জনাইছো মোৰ দেৱ চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু দ্বিতীয় শ্ৰেণীৰ অসমীয়া বিষয়ৰ অৰ্থাৎ ঝংকাৰ কিতাপখনৰ পাঠ 2 ঘৰিয়াল আৰু বান্দৰ পাঠটিৰ সম্পূৰ্ণ ক্ৰিয়াকলাপৰ লগতে যিখিনি পাঠভিত্তিক কবিতা আছে বা গল্প আছে আটাইখিনি ধুনীয়াকৈ পঢ়ি দিয়া হ'ব যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ তেন্তে পলম নকৰি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আমাক পাঠটোৰ নাম দিছে ঘৰিয়াল আৰু বান্দৰ অৰ্থাৎ এই ঘৰিয়াল আৰু বান্দৰৰ এটা ইন্টাৰেষ্টিং কাহিনী আমি এই লেসনটোৰ জৰিয়তে জানিব পাৰিম হয় যেহেতু আমাক ছবিসমূহ দিয়া আছে এই ছবিৰ পৰাই আমি জানিব লাগিব যে কাহিনীটো আমাক কি ক'ব বিচাৰিছে তো প্ৰথমে মই অকমান প্ৰথম ছবিখনৰ লগত চিনাকি কৰাবলৈ চাইছো যে এয়া হৈছে বান্দৰ এয়া হৈছে ভালুক এয়া হৈছে শহাপহু এয়া হৈছে হাঁহ আৰু এয়া হৈছে সৰীসৃপ প্ৰাণী ঘৰিয়াল তো এতিয়া আমি আটাইকেইজনৰ নাম এতিয়া আমি গোটেইকেইটাৰ নাম গম পালো যে কোনটো কি হয় তাৰপিছত আমাক ইয়াতে যিখিনি ক্ৰিয়াকলাপ দিয়া আছে আমি সেইখিনি আলোচনা কৰিবলৈ চাওঁ যে কি কি প্ৰশ্ন ক্ৰিয়াকলাপত সাঙুৰ খাই আছে আৰু এটা শেষৰ পিনে প্ৰশ্ন আছে বাৰু যে ছবিখন চাই পেলাই মানে আমি কাহিনীটো ক'ব লাগে তো সেইটো আমি শেষৰ পিনে আলোচনা কৰিম যে কাহিনীটো আমাক কি বুজাইছে ঠিক আছে এতিয়া আমি প্ৰশ্নসমূহ চাইছো কি দিয়া আছে আমাক ক্ৰিয়াকলাপ দিছে কথা পাতো আহা মই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ এখন বহিত লিখি ৰাখিছো মই তাৰ পৰা দেখাবলৈ চাম ইয়াতে কেৱল মাত্ৰ অকমান যেতে পটকে গম পাও যে কোনটো প্ৰশ্নই কি উত্তৰ বিচাৰিছে হেতুৰ কাৰণে মই এখিনিত কাখৰ পিনে লিখি ৰাখিছো হ'ব এতিয়া আমাক কটো দিছে ছবিখনত কি কি জন্তু দেখিছা অৰ্থাৎ ছবিখনত কি কি জন্তু দেখিছো এটো সুধিছে আৰু এতিয়া কথাটো হৈছে আমি জন্তু দেখিবলৈ পাইছো বান্দৰ ভালুক শহাপহু হয় হাতুত এটা চৰাই হয় আৰু লগতে ঘৰিয়াল এটা সৰীসৃপ প্ৰাণী হয় হয়নে তো আমি হে দুটা জন্তু হিচাপে ধৰা নাই আমি জন্তু হিচাপে বান্দৰ ভালুক শহাপহু দেখিবলৈ পাইছো ফটোখনত হয়নে অৰ্থাৎ ছবিখনত এতিয়া মই দেখাবলৈ চাইছো বহিৰ পৰা যে কেনে ধৰণে উত্তৰটো লিখা হৈছে এতিয়া চাইছো আমি মই প্ৰশ্নটোৰ উত্তৰ কেনে ধৰণে বহিখনত লিখিছো যে প্ৰথম প্ৰশ্নটো দিছিলে যে ছবিখনত কি কি জন্তু দেখিছা উত্তৰ এনে ধৰণে লিখিলে হ'ল যে ছবিখনত বান্দৰ ভালুক শহাপহু আদি জন্তু দেখা পোৱা গৈছে এতিয়া কথা আছে আমি শৰ্টকেও লিখিব পাৰো লাইক বান্দৰ ভালুক শহাপহু এনেকেও লিখি থব পাৰো বাট যেটো প্ৰশ্নই আমাক বিচাৰিছে হেতু হিচাপে যদি আমি উত্তৰটো ক'ব লাগে তেতিয়া হলে ছবিখনত বান্দৰ ভালুক শহাপহু আদি জন্তু দেখা পোৱা গৈছে এই ধৰণে ক'ব পাৰো হ'ব তাৰ পিছত আমাক দ্বিতীয় অৰ্থাৎ খটো সুধিছে নদীৰ হিপাৰে কি ফলৰ গছ আছিল নদীৰ হিপাৰে কলৰ গছ আছিল তো এতিয়া আমি উত্তৰটো এই ধৰণে লিখিছো অৰ্থাৎ প্ৰশ্নটোৰ উত্তৰ প্ৰশ্ন নদীৰ হিপাৰে কি ফলৰ গছ আছিল উত্তৰ নদীৰ হিপাৰে কলৰ গছ আছিল তাৰ পিছত আমাক গটো কি সুধিছে বান্দৰটো কেনেকৈ নদীখন পাৰ হ'ল অৰ্থাৎ বান্দৰটো কেনেকৈ নদীখন পাৰ হৈছিল ঘৰিয়ালৰ পিঠিত উঠি পেলাই হয়নে তো ছবিখন চালে বুজি পোৱা যাব দেই মই দেখাম বাৰু ছবিখন এতিয়া আমি উত্তৰটো এনে ধৰণে লিখিম বান্দৰটোৱে ঘৰিয়ালৰ পিঠিত উঠি নদীখন পাৰ হ'ল তাৰ পিছত আমাক সুধিছে বান্দৰটোৱে হাতত কি লৈ আহিছিল বাৰু বান্দৰটোৱে হাতত কি লৈ আহিছিল সুধিছে তো ইয়াৰ উত্তৰটো হ'ব যে কি বান্দৰটোৱে হাতত কলৰ থোক লৈ আহিছিল অৰ্থাৎ বান্দৰটোৱে হাতত কি লৈ আহিছিল কলৰ থোক লৈ পেলাই আহিছিল তাৰ পিছত আমাক নেক্সট প্ৰশ্নটো দিছে যে সাধুটো নিজৰ কথাৰে কোৱা যেটো মই কৈছিলো যে এতিয়া আমি সাধুটো অকমান মই নিজৰ ভাষাৰে এক্সপ্লেইন কৰিবলৈ চাম লিখি নিদিও যেহেতু আমাক ক'বলৈ দিছে ইয়াতে গোটেইখিনি কথা পাতো আহা বুলি কৈছে তো মই ক'বলৈ চাম এইকেইটা কেৱল আমি মই লিখি দিছো বাকি এতিয়া মই অকমান মুখেৰে ক'বলৈ চেষ্টা কৰিছো যে কাহিনীটোৱে কি বুজাব বিচাৰিছে ঠিক আছে ভিডিঅ'টোৰ আৰম্ভণিতে মই আটাইবোৰৰ লগতে পৰিচয় কৰাই দিছো এয়া বান্দৰ শহাপহু ভালুক হাঁহ আৰু ঘৰিয়াল এতিয়া আমি কি গম পাইছো যে ছবিখনত প্ৰথমে দেখিবলৈ পাইছো যে আটাইকেইজনে বহি পেলাই আলোচনা কৰি আছে আলোচনা মানে ভালুকে কৈছে যে নদীৰ হিপাৰে এই দুডাল কলগছ লাগি আছে তাৰে এডালত কল পকি আছে যদি আমি এই কলখিনি আনিব পাৰো তেতিয়াহলে আমি আটাইকেইটাই ভগাই খাব পাৰো ঠিক আছে কিন্তু এতিয়া সেই কলখিনি আমি আনো কেনেকৈ তো তাৰ পিছত বান্দৰে কৈছে যে মই পাৰিম ঠিক আছে মই কলখিনি আনিব পাৰিম যেহেতু ঘৰিয়ালে অৰ্থাৎ পানীত থাকে তো তেওঁ কি কৰিব পাৰিব মোক ইপাৰৰ পৰা হিপাৰলৈকে লৈ যাব পাৰিব ঠিক আছে তো এতিয়া সেই হিচাপে কথামতে কাম ঘৰিয়ালে ধুনীয়াকৈ বান্দৰটোক ইপাৰৰ পৰা হিপাৰলৈকে লৈ গ'ল কিহৰ কাৰণে কল আনিবলৈ হৈছে তাৰ পিছত ধুনীয়াকৈ দুইজনে বান্দৰ আৰু ঘৰিয়ালটো দুয়োজনে ধুনীয়াকৈ নদী পাৰ হৈ পেলাই গ'ল
আৰু দুইজনে সিপাৰলৈকে গৈ কি কৰিলে ঘৰিয়ালে ধুনীয়াকৈ বান্দৰটোক নমাই দিলে আৰু নমাই দি কিনে বান্দৰটোৱে কি কৰিলে কলগছত উঠি পেলাই কলথোক লৈ আহিল হয় বান্দৰটোৱে আকৌ ঘৰিয়ালৰ পিঠিত ধুনীয়াকৈ উঠি কিনে কলথোক লৈ আহি ইপাৰ পালেহি আৰু শেষত বান্দৰ আৰু ঘৰিয়াল আহি পালে আৰু আহি পাই গোটেইকেইজনে ধুনীয়াকৈ কলখিনি ভগাই খালে এইটোৱে আছিলে কাহিনীটো এতিয়া আমাক নেক্সট দিছে ছবি চাই খালী ঠাই পূৰ কৰো আহা নদীৰ সিপাৰে কল পকি আছিল অৰ্থাৎ ছবিত আমি দেখা পাইছো কল নদীত এটা ঘৰিয়াল আছিল এইটো হৈছে ঘৰিয়াল আৰু এই উত্তৰটো হ'ব ইয়াতে কলটো হ'ব ইয়াতে এতিয়া আমাক দিয়া আছে গাঁও আহা মা দেউতা ককা আইতা আৰু ভাই ভনী খুৰা খুৰী পেহীৰে ভৰা আমাৰ ঘৰখনি মামা মামী মহা মাহী যেতিয়া আলহী হয় ককা আইতায়ো লগত আহিলে সুখৰ নিজৰা বয় বৰ ধুনীয়া এটা কবিতা আমাক দিছে মই আকৌ এবাৰ পঢ়াবলৈ চাইছো মা দেউতা ককা আইতা আৰু ভাই ভনী খুৰা খুৰী পেহীৰে ভৰা আমাৰ ঘৰখনি মামা মামী মহা মাহী যেতিয়া আলহী হয় ককা আইতাও লগত আহিলে সুখৰ নিজৰা বয় এতিয়া আমাক এটা হাতৰ দিছে হাতৰ ভাঙো আহা চিত পখিলা তিনি মূৰ 10 ঠেং ক'ত দেখিলা এতিয়া ইয়াৰে উত্তৰটো মই অকমান ক'বলৈ বিচাৰিছো যেতিয়া হাল বাই থাকে তেতিয়া হালুৱা আৰু দুটা গৰুক কোৱা হয় অৰ্থাৎ এই দুটা গৰুৰ মূৰ হয়নে আৰু এইপিনে এই মানুহজনৰ মূৰ অৰ্থাৎ কেইটা মূৰ হ'ল 3টা মূৰ আৰু এইপিনে 1 2 3 4 5 6 7 8 9 10 আৰু এই 10খন কি হ'ল ঠেং হ'ল তো এইটোত কি গম পালো যে হাল বাই থকা অৱস্থাত হালুৱা আৰু দুটা গৰুক কোৱা হয় হ'ব এতিয়া আমাক দিছে লগে ভাগে পহু আহা বাটতে বৰষুণে পালে এটা আমাক অকমান কাহিনী টাইপতে দিছে যে বাটতে বৰষুণ পালে ৰাজীৱ আৰু কৰিম পঢ়াশালীৰ পৰা ঘৰলৈ গৈ আছিল তেনেতে জোৰকৈ বৰষুণ দিবলৈ ধৰিলে সিহঁতে আজি ছাতি আনিবলৈ পাহৰিলে সেই পথেৰেই ৰামধন খুৰা মটৰ গাড়ী চলাই আহি আছিল খুৰাই সিহঁতক তিতি তিতি গৈ থকা দেখিলে তেওঁ সিহঁতক গাড়ীত উঠিবলৈ মাতিলে দুয়ো দৌৰি গৈ গাড়ীত উঠিল খুৰাকে সিহঁতক ঘৰলৈ লৈ গ'ল এতিয়া আমাক কেইটামান প্ৰশ্ন দিছে আমি প্ৰশ্নকেইটা চাইছো আমাক প্ৰশ্ন দিছে যে কওঁ আহা ৰাজীৱ আৰু কৰিমে কি আনিবলৈ পাহৰিছিল ৰাজীৱ আৰু কৰিমে ছাতি আনিবলৈ পাহৰিছিল মই ইয়াতে ধুনীয়াকৈ লিখি থৈ দিছো যে ৰাজীৱ আৰু কৰিমে ছাতি আনিবলৈ পাহৰিছিল হ'ব তাৰপিছত আমাক খটো দিছে মটৰ গাড়ী চলাই কোন আহি আছিল মটৰ গাড়ী চলাই ৰামধন খুৰা আহি আছিল ৰামধন খুৰাই সিহঁতক গাড়ীত উঠিবলৈ কিয় মাতিলে ৰামধন খুৰাই সিহঁতক তিতি তিতি গৈ থকা দেখি গাড়ীত উঠিবলৈ মাতিলে এতিয়া মই এইকেইটা উত্তৰ বহিত লিখা নাই ইয়াতে ধুনীয়াকৈ মই কৈ দিলো কেনেধৰণে আমি লিখিব লাগিব ঠিক আছে যেহেতু প্ৰশ্নকেইটা একেবাৰে সহজ উত্তৰকেইটা ধুনীয়াকৈ দিয়াই আছে লেসনটোতে হেহে আকৌ এবাৰ কৈ দিছো ৰাজীৱ আৰু কৰিমে ছাতি আনিবলৈ পাহৰিছিল মটৰ গাড়ী চলাই ৰামধন খুৰা আহি আছিল ৰামধন খুৰাই সিহঁতক তিতি তিতি গৈ থকা দেখি গাড়ীত উঠিবলৈ মাতিলে এইখিনি হ'ব আটাইকেইটাৰ প্ৰশ্নৰ উত্তৰ হ'ব এতিয়া আমি নেক্সট কি আছে চাই লৈছো এতিয়া আমাক দিছে পুনৰ আলোচনা পথাৰখন বৰ শুৱনি পথাৰত গৰু চৰিছে আকাশত থগুন উৰিছে অৰূপে চিলা উৰুৱাইছে আইতাই মুহুৰা ফুৰাইছে ৰূপাই তাত বৈছে আকৌ এবাৰ কৈ দিছো পথাৰখন বৰ শুৱনি পথাৰত গৰু চৰিছে আকাশত থগুন উৰিছে অৰূপে চিলা উৰুৱাইছে আইতাই মুহুৰা ফুৰাইছে ৰূপাই তাত বৈছে তাৰপিছত আমাক দিছে ছবি চাই নামবোৰ সম্পূৰ্ণ কৰা অৰ্থাৎ এটো ছবি দিয়া আছে এটো আমি দেখিবলৈ পাইছো কি হ'ব গৰু এয়া হ'ব শিয়াল আৰু এটো হ'ব মকৰা ঠিক আছে এতিয়া আমি নেক্সট কি দিছে চাইছো এতিয়া আমাক দিছে তলত দিয়া আখৰ কেইটাৰে শব্দ লিখা এতিয়া গু দিয়া আছে ইয়াতে গুৰ লিখিছে আৰু মই এটা নতুন শব্দ লিখিছো গুৱাহাটী ইয়াতে ৰু দিয়া আছে গৰু লিখিছে মই লিখিছো ঝাৰু ইয়াতে ৰু দিয়া আছে ৰূপ লিখা আছে মই লিখিছো স্বৰূপ হু দিয়া আছে সুৰ দিছে মই ইয়াতে লিখিছো শুৱনি
হু দিছে ইয়াতে পহু দিছে মই এটা শব্দ লিখিছো হাহু তাৰ পিছত ইয়াতে দিয়া আছে খেলিমেলিকৈ দিয়া আখৰবোৰ মিলাই শব্দ সাজু আহা তো ইয়াতে আমাক এটা খেলিমেলিকে দি দিছে আৰু ইয়াৰে খেলিমেলিকে আমি যেতিয়া মিলাই পেলাই লিখিছো কি হৈছে ঘৰিয়াল হৈছে ইয়াতো দিয়া আছে এটো হ'ব শিয়াল এটো দিছে ইয়াতে হ'ব সিংহ এটো দিছে ইয়াতে হ'ব বাঘ এয়া হৈছে এটোৰ শুদ্ধটো হ'ব ভালুক আৰু এটোৰ শুদ্ধটো হ'ব পহু তাৰ পিছত আমাক দিছে তলৰ হাজুনটো সম্পূৰ্ণ কৰা তলৰ হাজুন অৰ্থাৎ কি ধৰণে শুদ্ধ কৰিব দিছে মই কৈ দিছো ইয়াতে ৰীতা দিয়া আছে ইয়াতে ৰীতাৰ মা ইয়াতে ৰীতাৰ দেউতা দিয়া আছে হয় এতিয়া মাৰ ককা আৰু মাৰ আইতা ইপিনে দেউতাৰ ককা আৰু ইপিনে দেউতাৰ আইতা তাত আমাক আইতা আৰু ককাটো লিখিবলৈ দিছে আমি লিখি দিছো খিনি আছিল পাঠভিত্তিক আটাইবোৰ ক্ৰিয়াকলাপ তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং